নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি আপোনালোকক পুনৰবাৰ মোৰ এক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাম এক বিশেষ স্থানলৈ। যাওঁতে পিছে আমি চাহ একাপ খাই গৈছিলোঁ। ৰাতিপুৱাই ওলাইছিলোঁ যিহেতু বৰপেটা জিলাৰ সৰভোগত আমি চাহ একাপ খাই ল'লোঁ। তাৰ পৰা ওলায়ে আমি আমাৰ গন্তব্য স্থানলৈ যাত্ৰা কৰিলোঁ। যাওঁতে পিছে বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আমি উপভোগ কৰিলোঁ। তাৰে আগতে এটা কথা কৈ দিওঁ, আমি ৰঙিয়াৰ পৰা গৈছিলোঁ। ৰাস্তাবোৰ ভাল আছিল যদিও ৰাস্তা কাম চলি থকা কাৰণে মাজে মাজে অকণমান অসুবিধা পাইছিলোঁ। আৰু এয়া হৈছে অসমৰ এটা অতি পবিত্ৰ আৰু শক্তিশালী ধৰ্মীয় স্থান মহামায়া ধাম, যি ধুবুৰী জিলাত অৱস্থিত। এই মন্দিৰটো কেৱল এটা পূজা স্থানেই নহয়, এয়া হৈছে বিশ্বাস, শক্তি আৰু আধ্যাত্মিকতাৰ এক গভীৰ অনুভৱ। মহামায়া ধাম ভাৰত-ভূটান সীমান্তৰ কাষত পাহাৰ, জংঘল আৰু প্ৰকৃতিৰে আগুৰি থকা এটা অতি শান্ত স্থান। ইয়ালৈ আহিলে চহৰৰ কোলাহলৰ পৰা আঁতৰি মনটো এক অদ্ভুত শান্তি লাভ কৰে। বহু ভক্তৰ মতে এই স্থানত প্ৰৱেশ কৰিলেই দেৱীৰ উপস্থিতি অনুভৱ কৰিব পাৰি। পৌৰাণিক কাহিনী অনুসাৰে মহামায়া দেৱী হৈছে আদিশক্তিৰ এক ৰূপ। এই ধামৰ কাহিনী দেৱী সতী আৰু ভগৱান শিৱৰ সৈতে গভীৰভাৱে জড়িত। সতী দেৱী আছিল দক্ষ প্ৰজাপতিৰ কন্যা। দক্ষই ভগৱান শিৱক অপমান কৰাৰ দোষত সতীয়ে যজ্ঞকুণ্ডত আত্মদাহ কৰিছিল। এই ঘটনাৰ পিছতে শোকত ব্যাকুল হৈ শিৱ ভগৱানে সতীৰ দেহ কান্ধত লৈ তাণ্ডৱ আৰম্ভ কৰে। শক্তিপীঠৰ কাহিনী: জগত ধ্বংস হোৱাৰ আশংকাত ভগৱান বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড-বিখণ্ড কৰে। সতীৰ দেহৰ যি যি ঠাইত অংগ পতিত হয় সেই ঠাইসমূহক শক্তিপীঠ বুলি কোৱা হয়। লোকবিশ্বাস অনুসাৰে মহামায়া ধামত সতীদেৱীৰ শক্তি পতিত হৈছিলে। সেয়েহে এই স্থান অতি পবিত্ৰ আৰু শক্তিশালী বুলি বিশ্বাস কৰা হয়। দেৱী মহামায়াৰ ৰূপ: মহামায়া দেৱীক ইয়াত কালী, দুৰ্গা আৰু আদ্যশক্তিৰ ৰূপত পূজা কৰা হয়। মহামায়া মানে হৈছে যি মায়াৰে এই জগতখন চলাই আছে। তেওঁ মাতৃত্বৰ প্ৰতীক। তেওঁ ভক্তক ৰক্ষা কৰে আৰু বিপদৰ সময়ত সাহস দিয়ে। বহু লোকৰ বিশ্বাস, সত্য মনেৰে প্ৰাৰ্থনা কৰিলে দেৱীয়ে কেতিয়াও নিৰাশ নকৰে। উৎসৱ আৰু ভক্তি বিশ্বাস: বিশেষকৈ নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰ সময়ত হাজাৰ হাজাৰ ভক্ত মহামায়া ধামলৈ আহে। সেই সময়ত মন্দিৰটোত ভক্তি, ঘণ্টাৰ ধ্বনি আৰু দেৱী স্তুতিত মুখৰ হৈ উঠে। বহু ভক্তই কয় ইয়াত প্ৰাৰ্থনা কৰিলে মনোকামনা পূৰণ হয় আৰু মনৰ ভয় দূৰ হয়। মহামায়া ধাম কেৱল এটা মন্দিৰ নহয়, এইটো বিশ্বাস, আস্থা আৰু আধ্যাত্মিক শক্তিৰ এক জীৱন্ত উদাহৰণ। যদি আপোনালোকেও সুযোগ পায়, এই পবিত্ৰ স্থানটো অন্ততঃ এবাৰ দৰ্শন কৰিবই। আমি তাত বিভিন্ন ধৰণৰ দোকান দেখিবলৈ পাইছিলোঁ। পূজাৰ সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ ফল-মূলৰ দোকানো সেই স্থানত অৱস্থিত আছিল। এনেকুৱা নহয় যে তাত এটাই মন্দিৰ আছে, তাত বিভিন্ন ধৰণৰ মন্দিৰ আছিলে। আৰু আমি যিমান পাৰোঁ প্ৰত্যেকটো মন্দিৰতে দৰ্শন কৰিবলৈ চেষ্টা কৰিছিলোঁ। জেগাডোখৰ পাহাৰৰ ওপৰত হোৱা কাৰণে ইয়াত গছ-গছনিৰ পৰিমাণ বহুত বেছি আছিলে। লগতে ঠাইখনো বহুত বেছিয়ে মনোমোহা আছিলে। আৰু এটা কথা, ইয়াত কিন্তু বান্দৰ বহুত বেছিয়ে আছে। এয়া চাওক, ফল-মূলৰ দোকান। তাত আপোনালোকে যেনেকুৱা ধৰণে খাব বিচাৰে তেনেকুৱা ধৰণে বনাই দিয়ে। আৰু অকণমান সময়ৰ পিছতে আমি মন্দিৰত ভোগ খাবলৈ গুচি আহিলোঁ। আৰু বিশ্বাস কৰক, মন্দিৰৰ ভোগকণ ইমান বেছিয়ে সোৱাদ লগা আছিল যে সেয়া মই ভাষাৰে বৰ্ণাব নোৱাৰোঁ। ভাতসাজ তেনেই সাধাৰণ আছিল যদিও আমাৰ কাৰণে অমৃতুল্য আছিলে।
তাৰপিছত আমি কাষতে থকা আন এটা মন্দিৰলৈ গ'লোঁ। ভাত নেখাওঁতেই যাব লাগিছিল যদিও ভাত খোৱাৰ টাইম হৈছিল কাৰণে আমি ভাতটো খাই কাষতে থকা মন্দিৰটোলৈ গ'লোঁ। আৰু বিশ্বাস কৰক, প্ৰতিটো মন্দিৰে ইমান ধুনীয়াকৈ সজাইছিল যে আপুনি চাই থাকিব। চাওকচোন ৰাজাকেইটা কিমান ধুনীয়া। দেখিছেনে বজৰংগবলীৰ মূৰ্তিটো ইমান ধুনীয়া। তাত আমি সকলো বস্তুৱে হেঁপাহ পলাই চালোঁ। তাৰপিছত আমাৰো লাহে লাহে উভতনি যাত্ৰা আৰম্ভ কৰিবলৈ হ'ল। আমি 4টামান বজাত তাৰ পৰা ওলাই দিছিলোঁ, কাৰণ যথেষ্ট দূৰ আছিল ধুবুৰীৰ পৰা ৰঙিয়ালৈ। সেইকাৰণে আমি অকণমান সোনকালেই ওলাই দিলোঁ। আচলতে 4টা বজাও কম সোনকালে নহয়, সেয়া দেৰিয়ে হৈছিলে। আহোঁতে আমি পাঠশালাৰ এখন হোটেলত ৰাতিৰ আহাৰটো গ্ৰহণ কৰি আহিলোঁ। আজিলৈ আহিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।